হেল্ল' গাইজ, মামা কৈছিল ইলেকশ্যনৰ আগত ৰাস্তাটো বনাই দিম। এতিয়া ৰাস্তাৰ অৱস্থা চাব। যে বাইহাটা চাৰিআলিত ৰখো, ওচৰে পাজৰে ইমান দোকান হৈছে, গোৰেশ্বৰ মানুহ ভাল কৰি আহিব নোৱাৰে, বহুত শ্ল' হৈ যায়, হয় নহয়? মোৰ মনত ইচ্ছা যে বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰলৈকে অহা ৰাস্তাটো আমি ডাবুল লেন বনাব লাগিব। কাকো এভিকশ্যন নকৰাকৈ আমি ডাবুল লেন বনাব লাগিব। আৰু য'ত য'ত দৰকাৰ ৰেল লাইনৰ ওপৰত ফ্লাইঅভাৰো বনাব লাগিব নহয়? আৰু এই গোটেই কামবোৰ ইলেকশ্যনৰ পিছত নহয় দেই, বিধানসভাৰ ইলেকশ্যনৰ আগত আৰম্ভ কৰিব। বহুত মানুহে অবিশ্বাসো কৰিব নহয়। বিধানসভা ইলেকশ্যনৰ আগতেই এই কামবিলাক আমি আৰম্ভ এতিয়া আমাৰ মামা ক'ত